পাইলি ৰখি থাকবা লাগে মোৰ হয় মোবাইলো নাই টাইম মারে মরছলি গুড মর্নিং বহা বহা কি গরমে তাই মতে গরম তো সাধাকে খাঙ্গ স্যার পানি না হলে স্যার আমি গা ধুবা নরো আর কো কে ধুবা নরো Matari ko pa. ভাজি পোকা ভিতৰত দিছে টিউচন কৰিব মনে নাযায় খালি ঘৰৰ বাহিৰত টিউচন কৰিব যায় মই ইমান দূৰৰ বাহিৰে আহি পালো ই আহিয়ে পা নাই মই সদায় ইয়াক টিউচন কৰিব আহিলি ৰখি থাকবা লাগে মোৰ হয় মোবাইলো নাই তই ইমান দেৰি কৰা এই অকণ হৈ যোৱা কেইটা বাজিলে ওই 8টা বাজিলে টিউশনক লেকিন যাবা দেৰিয়ে হ'ল মুখখান ধুই আহোঁ দিদি গল কি করে আজি কি গৰম তোৰে তই যে ইমান মুখা নলি এই চাৰ আহি পাইছে না আজি এই গৰমত এনেতে বহি যে আছো
থৈ দিছে ঘৰতো তো খাব পাৰে কি গৰমে চাল্লা তালা মাৰি থৈ দিছে ওপৰেতে যাব লগা হলে কি করে এই বুঢ়া কালতো কলৰখন ভাঙলো টিউচন কৰিব আহি কি গৰম দিছে বে পকা ফুটা গৰম দিছে গুড মৰ্নিং বহা বহা Thank you, sir. সকলোৱে আহিছে না সকলোৱে বহি কিটা বহিলচোন অসমীয়া কিতাপখন দিছোন কুহি পাত আজি অলপ দেৰিয়ে হ'ল নেকি নিছৰ হাতে বেটা দেৰিকে আহি পেলাই পিছত বুইছা আগতা আলুগুটি তই কচোন ক 5 বিধ ফলৰ নাম ছাৰ শুনক গৰু গাহৰি কেৰা ভেদ্ৰা কি কৈছে তই পাৰবি না তই বহ 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 বগামুলা তই কচোন 5 বিধ নিশাচৰ প্ৰাণীৰ নাম ছাৰ মই পাৰিম দে বাবু কাশ্যপ অনুৰাগ কাশ্যপ দিক্ষু পাপন আৰু নাজানো ছাৰ বা কার ছাত্র মোরহে ছাত্র একে তো নিশাচর প্রাণী পড়ে না পড়ব পারি দে ইমান রাতি হতে বিহু অঞ্চল মারে না পারবি না তুই হব তহৰ গটা কেইটাৰ ভিতৰত কাবাই গান গাবা জানা ছাৰ মই জানো দেখা মায়া মিনি ৰাতি ৰুকু দেখা পালা সুৱাসৰি হলা দিনা টোপনি আই মিয়া তোমাক তুমি যে মোৰ bukan mamar dia nore kesa cuma mami ama sodok eman mudah putih kuat semua tem umur juga reput di sana ramos kamu harus semua wah মজা কৈছা মজা বা তই কচোন চেংগুটি পানী কোনে আৱিষ্কাৰ কৰিছিল মই জানো ছাৰ কচোন শুকুৰ আলী পানী আৱিষ্কাৰ কৰিছিল বা আৱিষ্কাৰে কৈ না আৱিষ্কাৰে কৈ কি কৈ বুজিয়ে নাপাম যি কৈছে ঠিকে কৈছা দে বহি থাক তই টেবলেট তই কোৱাচোন পানী নহ'লে আমি কি কৰিব নোৱাৰো ছাৰ আমি পানী নহ'লে লাল খাব নোৱাৰো কি ক'বা লৈছাই তই কি মদৰ কথা কোৱা তই বহি থাক তই নাজানা বহ তই কচোন ক ছাৰ পানী নহ'লে ছাৰ আমি গা ধুব নোৱাৰো আৰু কাপোৰ ধুব নোৱাৰো কিমান ক'বাইছা তাকে শিকাইছো তাকে কৈছো চাৰেচোন বেয়াকে ক'ব পলং যাওঁ ক'ত যা কচোন মই ক'ত যা তুমি যা বহি যা যেনেকৈ আছিল সেনেকৈ ক বহি যা ওলাবা পূজা খালি তোৰ এতিয়া থাকছো মই মুতি আহোঁ কি গৰমে তাই মুতে গৰমত অলপ চাধাকে খাওঁ ৰ চাধাও নাই ভাল বাচানি বাচলোঁ গোটাকেইটা চলি পলাব ওলছিলে পইচাকেইটা নাপাম তাখন পলালে কি গৰম দিছে গোটাকেইটাক বহালৈ দা বুদ্ধি কৰি পেলাই এইবাৰো ফিজটো ল'ব পাৰিলে কামত দিব আৰু হাৰাত
500-600 টকাকে এটা লুট পাব পাৰিলে বহুত কামত দিব অলপ আলু জানো না গোটাকেইটা চলি জানি না কি কৰবি হেল্ল' অ' খুৰা আপোনাৰ চলিটাক আমাৰ ছাৰে মাৰছে ছাৰে মুঠবা গৈছে মই মনে মনে ফোন মাৰছোঁ বেয়াকৈ মাৰছে আপুনি আহক অঁ দে সোনকালে আহক অঁ তাইনো মাৰে মোৰ চলি অ ভাইটি মাষ্টৰ কই মাষ্টৰ মুঠবা গৈছে আমরা আজি ওর মাস্টার দিলা না ইটো আৰু কাই আহি না পইচা দিবি আহিলা না পইচা পালে মোৰো ভাল লাগে কি আপুনি মাষ্টৰ নেকি না হয় কওকচোন কি পইচা দিবা আহিছা নেকি আপুনি কি পইচা লাগে মোৰ চলিক মাছা কিয় পইচা দিবাহে পাৰে আপুনি ৰিটাৰ্ণ নিবা চিকিৎসা কৰবা পইচা ভৰবহে লাগে নেকি নে মই চলিতো মানে কি ভুল কাম কৰিলোৱে মই কৈছিলোঁ পইচা পাম বুলি পইচা ভৰব লাগে এই কথাগিলা ঘৰত যৌ এই মাষ্টৰ টেনশ্যন ল'ব নালাগে আপুনি মোৰ ছাত্ৰ মান কিয় খেদাই দিলে আপুনি নহ'লে মোৰ চলিটো কিয় কোবাইছে স্কুলত কোৱা পাৰ্মিশ্যন নাই আপুনি টিউশ্যনত কোবি আছে দাদা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব আপোনাৰ ল'ৰাটো আজিবাৰ নেখাদিলেও হ'ব কিন্তু একেটা চলি লাগব মোক দাদা মই সেইকেইটা চলিৰ পইচা দিয়ে ইমান দিনে চলি আছিলোঁ মই যি পাং তাকাই শিকি আছিলোঁ কৈ গ'ল মই চলিবলৈ উপায় নাই আপুনি গোটাকেইটা চলি লৈ গ'ল মোৰ চলিকাৰ মই নেখেদাম কোনোবা আহে নাহে নাই